আগতেই এদিন ক্ষন্তিকৰ কাৰণে জিৰণি লোৱা সেই ঠাইটুকুৰতেই সাগৰ ভাল পোৱা, নাহৰ ৰ'দ ভাল পোৱা সেই সংগীত ৰজাজন নীৰৱে। উশাহ নাই, কোনো শব্দ নাই, কোনো সুৰ নাই, কোনো গান নাই। সপোনৰ ৰথ আজি হতবাক স্তব্ধ। তথাপিতো সাগৰৰ দৰে গভীৰ মৰমকে লৈ অনবৰতে বেদনাৰ নৈ বুকুত কঢ়িয়াই লৈ ফুৰা অগণন মানুহে জীৱন্ত ভগৱান ৰূপী জুবিন গাৰ্গক বিচাৰি শুনা পৰিস্থিত জুবিন ক্ষেত্ৰ উপাসনা থলীলৈ ৰূপান্তৰিত কৰিছে। ইমান দিনে যে এজন ভগৱানৰ লগত আছিলোঁ গমেই পোৱা নাছিলোঁ বুলি কৈ তেওঁৰ লগত মোৰ বহুত কথাই পাতিবলৈ আছে বুলি বাৰে বাৰে জুবিন গাৰ্গক বিচাৰি জুবিনৰ দুখৰ দিনত ঘৰৰ লক্ষ্মী হৈ অহা গৰিমা গাৰ্গো সেই ঠাইত উপস্থিত হৈ চকুলো টুকিছে। পোহৰ দহনৰ জয়া নিজে কহি ভগ্নী টকাৰ স্বামী বৰঠাকুৰেও মৰমৰ ককায়েকক বিচাৰি হাবা ধৰি খাইছে। তেওঁলোকৰ দৰে বহুতে তালৈ গৈ বিচাৰি ফুৰিছে এজন পুত্ৰ, এজন ভাতৃক, এজন বন্ধুক, এজন অভিভাৱকক অথবা এজন আশ্ৰয়দাতাক। আৰু কোনোৱে বিচাৰি ফুৰিছে এজন অভিনেতাক, এজন খেলুৱৈ, এজন সংগীত পৰিচালকক, এজন চলচ্চিত্ৰ নিৰ্মাতাক। শিল্পী মানৱ ৰবীন ডাঙৰীয়াৰ ভাষাৰে সেই খেয়ালী আত্মমগন স্থিতপ্ৰজ্ঞ জিনিয়াছ জুবিন গাৰ্গক হেৰুৱাই আজি সকলো নিথৰুৱা। এই জীৱন
Oh,